নমস্কাৰ উত্তৰ পূব সীমান্ত ৰেলৱে কৰিছে বিশেষ ৰেলৰ ব্যৱস্থা এডিআৰই পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে চলিব 6খন বিশেষ ৰেল দেওবাৰে অনুষ্ঠিত হ'বলগীয়া এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে চলিব বিশেষ ৰেল উত্তৰ পূব সীমান্ত ৰেলৱে কৰিছে বিশেষ ৰেলৰ ব্যৱস্থা উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা 6খন পৰীক্ষা বিশেষ ৰেলৰ পৰিচালনা কৰোৱা হ'ব নিম্নলিখিত বিৱৰণ অনুসৰি এই ৰেলসমূহৰ পৰিচালনা কৰোৱা হ'ব আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ বিশেষ ৰেল 28 ছেপ্টেম্বৰৰ সন্ধিয়া 8:10 বজাত আলিপুৰদুৱাৰৰ পৰা আহিব ৰেলখন 29 ছেপ্টেম্বৰত পুৱা 4 বজাত কামাখ্যা ষ্টেচন পাব ৰেলখন বিয়লি 3 বজাত আলিপুৰদুৱাৰ অভিমুখে উভতিব ৰেলখন দ্বিতীয়খন বিশেষ ৰেল চলিব আলিপুৰদুৱাৰ গুৱাহাটী ষ্টেচনৰ মাজত আলিপুৰদুৱাৰৰ পৰা ৰেলখন আহিব 28 ছেপ্টেম্বৰৰ সন্ধিয়া 5 বজাত 29 ছেপ্টেম্বৰৰ পুৱা 5 বজাত গুৱাহাটী ষ্টেচন পাব ৰেলখনে গুৱাহাটীৰ পৰা উভতিব 29 ছেপ্টেম্বৰৰ আবেলি 3:50 বজাত হাইলাকান্দি শিলচৰৰ মাজত চলিব তৃতীয়খন বিশেষ ৰেল 29 ছেপ্টেম্বৰৰ পুৱা 5 বজাত হাইলাকান্দিৰ পৰা আহিব ৰেলখন শিলচৰত পুৱা 7:10 বজাত উপস্থিত হ'ব ৰেলখন বিয়লি 3:30 বজাত শিলচৰৰ পৰা হাইলাকান্দিলৈ উভতিব ৰেলখনে মৰিয়নি নাৰেংগীৰ মাজত চলিব চতুৰ্থখন বিশেষ ৰেল 28 ছেপ্টেম্বৰত মৰিয়নিৰ পৰা ৰেলখন আহিব বিয়লি 3:35 বজাত 29 ছেপ্টেম্বৰৰ পুৱা 5 বজাত ৰেলখন উপস্থিত হ'ব নাৰেংগীত নাৰেংগীৰ পৰা বিয়লি 3:30 বজাত উভতিব ৰেলখন আলিপুৰদুৱাৰ নিউ বঙাইগাঁৱৰ মাজত চলিব পঞ্চমখন বিশেষ ৰেল 28 ছেপ্টেম্বৰত আলিপুৰদুৱাৰৰ পৰা মাজনিহা 12 বজাত এৰিব ৰেলখন নিউ বঙাইগাঁৱত উপস্থিত হ'ব 28 ছেপ্টেম্বৰৰ সন্ধিয়া 6:20 বজাত নিউ বঙাইগাঁৱৰ পৰা 29 ছেপ্টেম্বৰত ৰেলখন এৰিব বিয়লি 5:50 বজাত হবৰগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব ষষ্ঠমতম বিশেষ ৰেল 28 ছেপ্টেম্বৰৰ আবেলি 2 বজাত হবৰগাঁৱৰ পৰা আহিব ৰেলখন একেদিনাই সন্ধিয়া 6 বজাত ৰেলখন গুৱাহাটী ষ্টেচনত উপস্থিত হ'ব 29 ছেপ্টেম্বৰৰ বিয়লি 3 বজাত ৰেলখন উভতিব হবৰগাঁৱলৈ যদি ভিডিঅটো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ